মে মানে প্ৰাৰ্থনা, দাম মানে মৃতক বা পূৰ্বপুৰুষসকল বা পলিন পুথাও। মে মানে প্ৰাৰ্থনা, ফি মানে হৈছে দেৱতা। গোটেইটো অৰ্থত মৃতক দেৱতাসকললৈ সন্তুষ্টিৰ বাবে কৰা কৰ্মবিলাকেই হৈছে মেডাম মেফি। মেডাম মেফিৰ বাবে গাহৰি স্কৰ্পিঅ'ত উঠি আহিছে আৰু আগফালে আমাৰ ডেঙি আচাৰ। নমস্কাৰ। মানে কি গাহৰি কপাল আৰু মানে গম পাইছেনে? কাৰণ কেলৈ এইবাৰ মানে আমি যেনেকৈ পাতিম বুলি ভাবিছোঁ তেনেকৈ পতা নহ'ল। এইটো কাৰণে ক'ভিডৰ মানে প্ৰট'কল মানি চলিব লগা হৈছে। সেইটো কাৰণে আমি জাষ্ট নিয়ম মাফিকহে আমি মানে এইটো অনুষ্ঠান পাতিব বিচাৰিছোঁ। আৰু গাহৰি যে স্কৰ্পিঅ'ত উঠি আহিছে সেইটো মানে তাৰ কপাল আৰু। স্বৰ্গৰ ৰজা আছিল লেংডন। তেওঁৰ দুজন নাতি আছিল, তেওঁলোকৰ নাম খুনলুং আৰু খুংলাই। আৰু তেওঁলোক শাসন কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছিল পৃথিৱীলৈ সোণৰ জখলাৰে। আৰু তেওঁলোকৰ পৰাই আহোম জাতিটোৰ সৃষ্টি হৈছিল বুলি আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰে। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস নকৰে যে মানুহে পুনৰ জন্ম লাভ কৰে। মানুহ মৰি যোৱাৰ পিছত দেৱতাৰ শাৰীলৈ ৰূপান্তৰিত হয় আৰু তাৰ পৰা সকলোকে চোৱা চিতা কৰে। আহোম ৰাজত্ব কালত আহোম স্বৰ্গদেউসকলে খুব ধুমধামেৰে মেডাম মেফি উদযাপন কৰিছিল। বিশেষকৈ গোলাপ চন্দ্ৰ ৰায় বাহাদুৰ বৰুৱাৰ বুৰঞ্জীত ধুনীয়াকৈ উল্লেখ আছে যে 1563 খ্ৰীষ্টাব্দত যেতিয়া দিহিঙীয়া ৰজা ধনশিৰি পাৰত কছাৰীসকলক পৰাস্ত কৰিছিল আৰু পৰাস্ত কৰি ঘূৰি আহিছিল, তেতিয়া মৃত সৈনিকসকলৰ বাবে আত্মাৰ সদ্গতিৰ বাবে মেডাম মেফি উদযাপন কৰিছিল। একেদৰে 1563 খ্ৰীষ্টাব্দত কোচ ৰজাই ৰতিকান্তৰ যোগেদি মৃত্যুতাৰ প্ৰস্তাৱ পঠাইছিল আৰু মৃত্যুতাৰ প্ৰস্তাৱ পঠোৱাৰ বাবে দুয়োখন ৰাজ্যত শান্তি বৰ্তি আছিল আৰু ফলস্বৰূপে মেডাম মেফি উৎসৱ পালন কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে। আনহাতে 1606 খ্ৰীষ্টাব্দত কপিলি আৰু মৰা দৈয়াঙৰ সংঘৰ্ষস্থলত মুছলমানসকলক প্ৰতাপসিংহই পৰাস্ত কৰিছিল আৰু ৰাজধানীলৈ ঘূৰি আহি মেডাম মেফি পালন কৰিছিল। আনহাতে স্বৰ্গদেউ লক্ষীসিংহৰ দিনত ৰাজ কাৰেঙৰ ছটি এটা খহি পৰিছিল আৰু ছটি খহি পৰাৰ পিছত দেওধাই আৰু বাইলুঙে মঙল চাইছিল। কুকুৰা ঠেঙেৰে আৰু মঙল চাই মেডাম মেফি উৎসৱ পালন কৰিবলৈ স্বৰ্গদেউক উপদেশ দিছিল আৰু স্বৰ্গদেউ লক্ষীসিংহই ধুমধামেৰে মেডাম মেফি পালন কৰিছিল।
হয় নেকি